USB ঘৰত কেনেকৈ ভাল কৰিব সম্পূৰ্ণ ভিডিঅ'টো চাওক। যদি ভিডিঅ'টো আপোনালোকক ভাল লাগে তেন্তে লাইক কৰিবলৈ নাপাহৰিব। তো হেল্ল' গাইজ, তো মই আজি এটা টেকনিকেলৰ ওপৰত ভিডিঅ' লৈ আহিলোঁ। মোৰ চেনেলটোত সকলো ধৰণৰ ভিডিঅ' হ'ব, টেকনিকেল, ভ্লগ, কভাৰ ভিডিঅ' যি পাওঁ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজি যিটো টপিক লৈ আনিছোঁ, আজি মানে USB আপোনাৰ লগত USB থাকে, কিছুমান বেয়া থাকে। মই এইটো ছাপোৰ্ট নকৰোঁ, আপোনালোকে দেখুৱাই দিম ছাপোৰ্ট কৰে নে নকৰে। মই এইটো আজি কেনেকৈ ছাপোৰ্ট কৰাব আপোনালোকে ঘৰত যদি এনেকুৱা কৰি আছে, আপোনালোকে ভিডিঅ'টো চাই থাকক সম্পূৰ্ণকৈ। আপোনালোকে দেখিছে ফাৰ্ষ্ট লাইন জ্বলি আছে, তো মই এবাৰ USB পৰা লগাই চাম। আপোনালোকে চাওক, চাৰ্জাৰ পাত লগাই আছোঁ, চাৰ্জাৰ নহয় আমি চাই দিম। এবাৰ কেবল পাত তো চুইচ দিছোঁ, আপোনালোকে দেখিছে লাইট জ্বলিছে। এইটো চাৰ্জাৰত বক্সটো ভাল, এপাত কাম দিয়া নাই। চাওক, চাৰ্জ লোৱা দেখুওৱা নাই। চাওক, তো চাৰ্জাৰ পাত বেয়া, চাৰ্জাৰ পাত USB পাত বেয়া, চাৰ্জাৰ পাত ভাল। তো USB পাত কেনেকৈ ঘৰত ভাল কৰিব তাকে ভিডিঅ'টো লৈ ভিডিঅ'টো বনালোঁ, আপোনালোকে ভিডিঅ'টো চাব। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। দিব এপাত ৰেঞ্চ মানে প্লাছ এপাত আপোনালোকৰ ঘৰত আছেই হ'বলৈ, এপাত ইউজ কৰিব লাগিব। তাৰ পাছত কেবল পাত আপোনালোকে দেখিছে, কেবল পাতৰ যিটো আগটো চাব। বেছিভাগ কেবলৰ আগটোতে প্ৰব্লেম হয়, তো আৰু গুৰিটোত বেছি প্ৰব্লেম নহয়। গুৰিটো তথাপিও মই শিকাই দিম। তো আগটো পোনপ্ৰথমে ৰেঞ্চ পাত প্লাছ পাত ল'ব। প্লাছ পাত লৈ এইটো ঠেকি দিব অলপ। তো ঠেকা হোৱাৰ পাছত অলপ জোৰকৈ ঠেকিব, একো দিগদাৰ নহয়, কিন্তু বেছি জোৰকৈ নঠেলিব। ঠেকি হোৱাৰ পাছত আপোনালোকে গুৰিটো অলপ ঠেকি দিব। যদি প্ৰব্লেম আছে আপোনালোকে চাই ল'ব, উঠোঙা হৈ থাকে কিছুমান, চাই ল'ব, ঠেকি ল'ব। বেছি নহয়, গুৰিটো অলপ ঠেকিব, বেছিকৈ ঠেকিলে পিছত দিগদাৰ হ'ব পাৰে। তো গুৰিটো ঠেকি হোৱাৰ পাছত আপোনালোকে মই দেখুৱাই আছোঁ, চেকআপ কৰি দি আছোঁ আপোনালোকক, ভিডিঅ'টো চাই থাকক। চাওক, আপোনালোকে চাৰ্জাৰ পাত লগালোঁ, মই মোবাইলত দেখুৱাই আছোঁ চাৰ্জ লৈছে নে নাই। চাৰ্জাৰ পাত চাই লওক, USB পাতো চাই লওক। তো মই মোবাইলত দেখুৱাই আছোঁ, স্ক্ৰীন কৰি চাওক। আপোনালোকে মই স্ক্ৰীনটোত দেখুৱাই আছোঁ, এই পাত চাৰ্জ দেখুৱাইছে, দেখুৱাই আছে। এই পাত দেখিছে আপোনালোকে, চাৰ্জ লোৱা বক্সটোত চাওক, চাৰ্জ দেখুৱাই আছে। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লগতে থকা ঘণ্টিটো বজাবলৈ নাপাহৰিব। মই এনেকুৱাই ভিডিঅ' আপোনালোকলৈ আনি থাকিম। থেংক ইউ।